হে বন্ধু বান্ধৱীসকল, সেইটো কি বস্তু যিটো নেকি আপোনাৰ কিন্তু সদায় বেলেগে ব্যৱহাৰ কৰি থাকে? বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আপোনাৰ নামটো। তো বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ 5টা বুদ্ধি আৰু আমোদজনক প্ৰশ্ন মই আজিও এই ভিডিঅ'টোত লৈ আহিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে শেষত এটা লাইক কৰি যাবলৈ নাপাহৰিব। আৰু যদি মোৰ কিবা ভুল হয় তেতিয়াহ'লে কমেণ্টত জনাব, শুধৰাবলৈ মই চেষ্টা কৰিম। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব, আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ আগৰ ভিডিঅ'ৰ প্ৰশ্নৰ উত্তৰটো চাব লওক। মোৰ আগৰ ভিডিঅ'টোৰ প্ৰশ্ন এনেকুৱা ধৰণৰ আছিল যে বনৰ মাজত ওলাল বুঢ়া বুঢ়ী, চকু হ'ল সাতকুৰি, আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মাটি কঁঠাল। তো বন্ধু বান্ধৱীসকল, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই সেইসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। তো লেটছ গেট ষ্টাৰ্ট। বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে ইউটিউব চলাই, তো আপোনালোকে কওকচোন ইউটিউবৰ কোনটো ইয়াৰে শুদ্ধ লগ? কি হ'ল বন্ধু বান্ধৱীসকল, উত্তৰটো পাৰিলেনে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে এই নাম্বাৰটো। যদি আপোনালোকে কিবা কনফিউজ লাগিছে তেতিয়াহ'লে গুগলত গৈ চাই ল'ব পাৰে। তেতিয়াহ'লে বলকচোন দ্বিতীয় প্ৰশ্নটো চাওঁ। এই টুপি পানীত বগলীটো চৰে, পানী টুপি নহ'লে বগলীটো মৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে উত্তৰটো পাৰিলে চাগে, তথাপিও মই কৈ দিছোঁ এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে চাকি। তো বলক আমি তৃতীয় প্ৰশ্নটো চাওঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে দেখি থকা ফটোটোত এজন মানুহ মৃত্যু হৈ আছে। তো আপোনালোকে কওকচোন এই মানুহজন আত্মহত্যা কৰিছে নে ইয়াক কোনোবা মাৰ্ডাৰ কৰিছে? আপোনালোকক ভাবিবৰ কাৰণে 10 ছেকেণ্ডৰ সময় দিয়া হ'ল। কি হ'ল বন্ধু বান্ধৱীসকল, উত্তৰটো পাৰিলে চাগে, তথাপিও মই কৈ দিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে টেবুলত থকা গ্লাছ দুটালৈ মন কৰক। ইয়াত দুটা গ্লাছ আছিল, মানে ইয়াতে আৰু কোনোবা এজন আহিছিল যিটোৱে এই মানুহজনক হত্যা কৰি গুচি গ'ল। আৰু বন্ধু বান্ধৱীসকল, মানুহজনৰ হাতত থকা বন্দুকটো লৈ লক্ষ্য কৰক, বন্দুকটো তেওঁৰ উল্টা ফালে আছে আৰু তেওঁৰ গুলি মাথাতহে লাগিছে। আৰু যদি তেওঁ আত্মহত্যা কৰিলে হয় বন্দুকটো তেওঁৰ মূৰৰ ফালে থাকিল হয়। তো ইয়াৰ পৰা ক'ব পাৰি যে কোনোবা বেলেগে মাৰি তেওঁৰ বন্দুকটো হাতত দি থৈ গৈছিল। তো বন্ধু বান্ধৱীসকল, এইটো কেছ মাৰ্ডাৰ আছিল। আমাৰ চতুৰ্থ প্ৰশ্ন। আছে গুটি দেশত নাই, খাও গুটি বাকলি নাই। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বৰফ। তেতিয়াহ'লে বলক বন্ধুসকল আমি আজিৰ বুদ্ধিৰ প্ৰশ্নটো চাওঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াত 4জন মানুহ দেখা পাইছে। তো আপোনালোকে ক'ব পাৰিবনে এই 4জনৰ ভিতৰত কোনজন অপৰাধকাৰী তো বা ক্ৰিমিনেল? বন্ধু বান্ধৱীসকল, ইয়াত এ নম্বৰ বয়সস্থ মহিলাগৰাকীয়ে হৈছে ক্ৰিমিনেল। যদি আপোনালোকে তেওঁৰ হাতত থকা মোনাখনলৈ লক্ষ্য কৰে তেতিয়াহ'লে এটা গান দেখা পাব। তো ইয়াৰ পৰা ক'ব পাৰি যে এইজন মহিলাই হৈছে ক্ৰিমিনেল। তো বন্ধু বান্ধৱীসকল, আপোনালোকে কেইটা প্ৰশ্নৰ উত্তৰ পাৰিলে মোক কমেণ্টত জনাব, একদমেই নাপাহৰিব। তেতিয়াহ'লে বলক বন্ধুসকল আমি আজিৰ প্ৰশ্নটোলৈ যাওঁ। আমাৰ আজিৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ যে 3টা আখৰেৰে এখন দেশৰ নাম, প্ৰথম দুটাৰে কান্ধত লৈ যোৱা এটা বস্তু হয় আৰু মাজৰটো বাদ দিলে খোৱা বস্তুৰ নাম হয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়া বন্ধু বান্ধৱীসকলৰ নাম আগন্তুক ভিডিঅ'ত উল্লেখ কৰিম। তো বন্ধু বান্ধৱীসকল, আজিলৈ এৰিছোঁ। তো ভিডিঅ'টো চোৱাৰ বাবে বহুত 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 ধন্যবাদ। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বাই বাই, জয় আই অসম।